ডিয়াৰ ষ্টুডেণ্ট, আজি আমি আলোচনা কৰিম ইন আৰু ইনটুৰ বিষয়ে। ইন আৰু ইনটুৰ বিষয়ে। আমি ইন ক'ত ব্যৱহাৰ কৰোঁ, ইনটু ক'ত ব্যৱহাৰ কৰোঁ। এই দুইটাই কিন্তু একোটা প্ৰিপজিশ্যন, তোমালোকে গমেই পোৱা। ইন ক'ত ব্যৱহাৰ কৰা হয় বা কেনেকৈ ব্যৱহাৰ কৰা হয়, ইনটু ক'ত ব্যৱহাৰ কৰা হয় বা কেনেকৈ ব্যৱহাৰ কৰা হয়, সেই বিষয়ে আমি আজি আলোচনা কৰিম। তো ইন মূলত ব্যৱহাৰ কৰা হয় মুভলেছ অৱস্থাত। মুভলেছ 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 মানে কি? মুভ মানে কি? গতি কৰা। লেছ শব্দটো বিপরীত শব্দের কারণে ব্যবহার করা হয়, অর্থাৎ গতিহীন, নেগেটিভ অর্থ প্রকাশ করে। মুভলেস মানে কি? গতিহীন। গতিহীন অবস্থার ক্ষেত্ৰত ইন ব্যবহার করা হয়। আর ইনটু কত ব্যবহার করা হয়? মুভনেস। অর্থাৎ মুভ মানে কি? গতি করা। নেসটু হল এফার্মেটিভ সেন্টেন্সের ক্ষেত্রে ব্যবহার করা হয়, অর্থাৎ গতিশীল। গতিশীল, ইয়াত ঋষিকাৰ হ'ব গতিশীল। অৰ্থাৎ যদি কোনো বস্তু গতি কৰি আছে তেনে ক্ষেত্ৰত ইনটু ব্যৱহাৰ কৰা হ'ব, আৰু যদি কোনো বস্তু গতি কৰা নাই তেনে ক্ষেত্ৰত ইন ব্যৱহাৰ কৰা হ'ব। যদি আমি উদাহৰণ দি বুজাওঁ যে ৰাম ইজ ইন দ্য ৰুম নাও। ৰাম ইজ ইন দ্য ৰুম নাও। ৰাম এতিয়া ৰুমত আছে। এতিয়া ৰাম যদি ৰুমত আছে, ৰুমত আৰু দৌৰি থকা নাই, মানে গতিহীন অৱস্থাতেই বহি আছে। যদি আমি ইনটুৰ উদাহৰণ লওঁ তেন্তে দ্য ফ্ৰগ। দ্য ফ্ৰগ মানে কি? ভেকুলীটো জাম্পড, জঁপিয়াইছিল, ইনটু দ্য ৱেল। ৱেল মানে কি? নাদ বা কুয়া। তোমালোকে গমেই পাইছা, আগতে আমি এই ৱেলৰ বিষয়ে এদিন ক্লাছ কৰিছিলোঁ। দ্য ফ্ৰগ জাম্পড ইনটু দ্য ৱেল। ভেকুলীটো নাদলৈ জঁপিয়াইছিল। অৰ্থাৎ যেতিয়া ভেকুলীটো নাদলৈ জঁপিয়াব তেতিয়া তাৰ গতিৰ পৰিৱৰ্তন হ'ব, স্থানৰ পৰিৱৰ্তন হ'ব। অৰ্থাৎ যদি গতিহীন অৱস্থা বুজায় তেনে ক্ষেত্ৰত ইন ব্যৱহাৰ কৰা হয়, আৰু গতিশীল অৱস্থা বুজাবৰ কাৰণে ইনটু ব্যৱহাৰ কৰা হয়। আশা কৰিছোঁ বুজাত আহিছে। যদি কাৰোবাৰ কিবা প্ৰশ্ন থাকে তেন্তে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আজিৰ কাৰণে ইমানতে শেষ কৰিছোঁ।